নমস্কাৰ প্ৰিয় শ্ৰোতাবৃন্দ, আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ স্বৰচিত এটি কবিতাৰ পাঠ। কবিতাৰ শিৰোনাম সাধনা। এপিয়লা মদিৰাৰ দৰে তোমাৰ প্ৰেমৰ ৰাগী, প্ৰতিপল অনুপল পি থাকিবলৈ মন যায় তোমাক। দুখত তুমি এটি গানৰ সুমধুৰ সুৰ, য'ত অনুৰণিত হৈ বাজি উঠে হৃদয়ৰ চেতাৰত তোমাৰ সুবাসিত মৰমৰ জংকাৰ। আন্ধাৰত তুমি এজাক কোমল জোনাক, য'ত উদ্ভাসিত হৈ উঠে মনৰ চোতালত তোমাৰ এমুঠি ভালপোৱাৰ পোহৰ। হতাশাত তুমি এটি সাহসৰ আমোঘ মন্ত্ৰ, য'ত উদ্দীপিত হৈ জ্বলি উঠে জীৱনৰ বাটত তোমাৰ প্ৰেৰণাৰ এগছি বন্তি। নিসংগতাত তুমি এটি অনুভৱৰ শব্দৰ মালিতা, য'ত নিতে নিতে প্ৰতিক্ষণ তোমাক সাধনা কৰোঁ মোৰ হৃদয়ৰ মন্দিৰত। সেয়ে হলা তুমি মোৰ জীৱন যাত্ৰাৰ চিৰলগৰী কবিতা। নিসংগতাত তুমি এটি অনুভৱৰ শব্দৰ মালিতা, য'ত নিতে নিতে প্ৰতিক্ষণ তোমাক সাধনা কৰোঁ। সেয়ে হলা তুমি মোৰ জীৱন যাত্ৰাৰ চিৰলগৰী কবিতা, জীৱন যাত্ৰাৰ চিৰলগৰী কবিতা।